আজি আমি আকৌ কি পঢ়িম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 3 যেটো দিয়া আছিল আমাৰ পৰিয়াল মানে কি আমাৰ সকলোৰে এটা পৰিয়াল আছে ইয়াৰ লেসনৰ সকলো প্ৰশ্ন উত্তৰ কিনি আকৌ আজি আমি আলোচনা কৰিম গোটেইখিনি ইয়াত লিখি থোৱাই আছে গতিকে মই এবাৰ ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম বা বুজাই দিম অনুশীলনীৰ প্ৰথম প্ৰশ্নত কি দিয়া আছে 1 নম্বৰ খত পৰিয়াল এটা পৰিচালনা কোনে কৰে পৰিয়াল এটা কোনে পৰিচালনা কৰে উত্তৰটো কোন হ'ব মুৰব্বীয়ে পৰিচালনা কৰে কোন মুৰব্বী আমাৰ ঘৰৰ আমাৰ দেউতা হতে কি হ'ব মুৰব্বী হয়নে আমাৰ দেউতাহঁতে যদি ঘৰটো চলায় তেতিয়া এয়ে হ'ব মুৰব্বী খ নম্বৰ দিয়া আছে কি একক পৰিয়ালত কোন কোন সদস্য থাকে একক পৰিয়াল মানে কি একক পৰিয়াল মানে মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকিলে তাক কি বুলি কম একক পৰিয়াল তাৰ মানে একক পৰিয়ালত কোন কোন সদস্য থাকিব মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী ঘ নম্বৰত কি দিয়া আছে যৌথ পৰিয়াল কাক বোলে যৌথ পৰিয়াল মানে হ'ল যিবিলাক পৰিয়ালত মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে লগতে ককা দেউতা ককা আইতা ককা এই সকলোবিলাক থাকে গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো যৌথ পৰিয়াল এটাত ককা আইতা বৰ দেউতা বৰমা খুৰীয়েক পেহীয়েক আৰু মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে একেখন ঘৰতে বাস কৰিলে তাক কি বুলি কম যৌথ পৰিয়াল বুলি কম গতিকে ইয়াৰ উত্তৰটো হ'ব ইয়াৰ পৰা লিখিলেই হৈ গ'ল ইয়াৰ পৰা উত্তৰটো হ'ব ইয়ালৈকে আমাৰ উত্তৰটো আমি লিখিব পৰা যাব নেক্সট প্ৰশ্নত কি দিয়া আছে ঘ নম্বৰটো বৃদ্ধ বয়সৰ ককা আইতাক কোনে কোনে আলপৈচান ধৰে নাতি নাতিহঁতৰ লগত আন সদস্যই বৃদ্ধ বয়সৰ পৰা আলপৈচান ধৰে এটো হ'ব ইয়াৰ উত্তৰটো 2 নম্বৰ উত্তৰটো কি হ'ব খালি ঠাই পূৰ কৰা খ নম্বৰ দিয়া আছে পৰিয়ালৰ দেশ প্ৰাথমিক গোট কোন পৰিয়াল সমাজৰ প্ৰাথমিক গোট এটো মনত ৰখা দৰকাৰ পৰিয়াল সমাজৰ প্ৰাথমিক গোট খ নম্বৰ দিয়া আছে প্ৰতিটো পৰিয়ালৰ নিজা নিজা নীতি নিয়ম থাকে ঘ নম্বৰ দিয়া আছে কি আইতাই নাতিহঁতক সাধু শুনাই সবকে ঘ নম্বৰত কি দিয়া আছে ল'ৰা ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক সন্মান কৰিব লাগে আৰু 3-4 নম্বৰটো এইটো অকমান দীঘল হ'ব পাৰে আমি ছুটিখিনি পঢ়িলো 5 নম্বৰটো কি আছে সম্পৰ্কটো এটা শব্দত লেখা মাকৰ বায়েকক কি বুলি ক'ম মোমায়েক বুলি ক'ম দেউতাকৰ দেউতাক কি বুলি ক'ম ককাক বুলি ক'ম দেউতাকৰ ককায়েকক কি বুলি ক'ম বৰ দেউতা বুলি ক'ম খুৰা ককায়েকৰ ল'ৰা কি বুলি ক'ম ককাই দেউ বা ভাইটি বুলি ক'ম আৰু মাহীৰ বায়েকৰ ছোৱালীক কি বুলি ক'ম বাইদেউ বুলি ক'ম বা বন্তি বুলি ক'ম এটো ইয়াৰ উত্তৰটো 3 নম্বৰত কি দিয়া আছিল প্ৰশ্নটো পৰিয়ালৰ জ্যেষ্ঠ বা বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি কিয় বিশেষ যতন ল'ব লাগে বাৰু ইয়াৰ উত্তৰটো ইয়াতে আমি বিচাৰি পাম অলপকে পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনক ভাল পায় হয় নে নহয় সকলোৱে ইজনক ভাল পায় আৰু শ্ৰদ্ধা মৰম আছে আৰু কি কৰে বিশ্বাস কৰে সকলোৱে কাৰণ নিজৰ পৰিয়ালৰ মাজত সকলোৱে একেলগে থকা বিলাকক সন্মান আৰু বিশ্বাসটো কৰিবই লাগিব হয়নে গতিকে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক পৰিয়ালত থাকিলে এনে সদস্য ঘৰৰ আটাই বিশেষভাৱে সহযোগিতা কৰে আৰু আমিও সহযোগিতা কৰিব লাগে বিশেষভাৱে সক্ষম মানে কোনোবাই যদি ভালকে খোজ কাঢ়িব নাজানে কোনোবাই যদি ভালকে চকুৱে নেদেখে কোনোবাই যদি ভালকে হাতেৰে বা ভৰিৰে কিবা কাম কৰিব নোৱাৰে এইবিলাকক কয় বিশেষভাৱে সক্ষম হোৱা লোকক আমি কিয় বিশেষ যতন ল'ব লাগে এটি হ'ব ইয়াৰ উত্তৰটো আকৌ এবাৰ মই বুজাই দিছো সিজনক পৰিয়ালৰ মাজত ভাল পাব লাগিব আৰু শ্ৰদ্ধা মৰম যাচিব লাগিব আৰু বিশ্বাস কৰিব লাগিব তাৰে ভিতৰত কোনোবাই যদি চকুৱে ভালকে নেদেখে কোনোবাই আমাৰ বাইদেউৱে হওক বা দাদাই হওক বা আমাৰ ককাই হওক বা আইতাই হওক যদি এওঁলোকে যদি বিশেষভাৱে সক্ষম বা ভালদৰে খোজ কাঢ়িবও নাজানে এনে ধৰণৰ সময়ছোৱাত আমি কি কৰিম ককা আইতা বা এওঁলোকক ভালদৰে কাম কৰিব নোৱাৰা লোকক আমি কি কৰিব লাগে বিশেষভাৱে আমি সকলোৱে বিশেষভাৱে যতন ল'ব লাগে তেতিয়া কোনো ধৰণৰ আমাৰ সমস্যা নহয় এইটো হ'ব উত্তৰ এইখিনি ধুনীয়াকৈ লিখিব পাৰিব 4 নম্বৰ দিয়া আছিল পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাথাকিলে কি অসুবিধা হয় কি অসুবিধা হ'ব পৰিয়ালৰ মাজত আমাৰ কি হ'ব মিলা প্ৰীতি নাথাকিলে কি অসুবিধা হ'ব ইজনে সিজনৰ কথা নুশুনিব মৰম চেনেহ নাথাকিব ভক্তি নাথাকিব আৰু বিশ্বাস নকৰিব সিজনে সিজনক আৰু কোনোবাই যদি বিশেষভাৱে সক্ষম পৰিয়ালত যদি কোনোবাইও আছে তেতিয়া কি হ'ব কোনেও কাকো সহায় নকৰিব কিয় নকৰিব
কাৰণ সিজনক আমি কি কৰি মিলা প্ৰীতিয়ে নাই, কাজিয়া হৈ থাকিব। সিফালে কিবা মদ চদ খাই কিবা সিটোৱেটোক পূৰা গুচিয়াই WWE যদি খেল হৈ থাকে, তেতিয়া কি হ'ব, আমাৰ পৰিয়ালৰ মাজত কোনো ধৰণৰ মিলা প্ৰীতি নাথাকিব। এইটোৱে হ'ব ইয়াৰ উত্তৰটো। এইটোৱে হ'ব, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আমাৰ সৃষ্টি হ'ব। গতিকে এইটোৱে আছিলে আমাৰ প্ৰশ্ন উত্তৰ। এইটো আমাৰ লেচন নাম্বাৰ 3 আছিলে, তৃতীয় শ্ৰেণীৰ লেচন, পৰিৱেশৰ পাঠ আমাৰ পৰিয়াল। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।